বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছেই যে এটি ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ কাঢ়ি নিলে অসমৰ এজন জনপ্ৰিয় প্ৰতিভাৱান শিল্পী ৰাজীৱ ৰাজনিচৰ। তেওঁৰ মৃত্যুক লৈ এতিয়া সহজভাৱে ল'ব পৰা নাই কোনেও। ৰাজীৱ ৰাজনিচৰ পৰিয়ালবৰ্গৰ লগতে শিল্পী সমাজতো এক শোকৰ ছাঁ পৰিছে। তেওঁৰ সহশিল্পীসকলে তেওঁৰ বিয়োগক লৈ বহুতে নিজৰ মত আগবঢ়াইছে। তাৰ ভিতৰত অসমৰ এজন হাস্যমধুৰ শিল্পী অৰ্থাৎ দীপজ্যোতি কেওটে ৰাজীৱ ৰাজনিচৰ মৃত্যুত আৱেগিক হৈ দুখত ভাগি পৰা দেখা গৈছে। দীপজ্যোতি কেওটে ৰাজীৱ ৰাজনিচৰ মৃত্যুক লৈ শ্বেয়াৰ কৰা এটা পোষ্টে এতিয়া সকলোকে আৱেগিক কৰাই পেলাইছে, য'ত অভিনেতা দীপজ্যোতি কেওটে লিখে যে বিদায় ৰাজীৱ দা, আগদিনা ফোনত কথা পাতি পাছদিনা বিদায় দিব লাগিব বুলি সপোনতো ভবা নাছিলোঁ। RSS বুলি মতা মানুহজন আজি নাই, বিদায় RSS। ঠিক একেদৰেই জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মায়েও ৰাজীৱ ৰাজনিচৰ মৃত্যুক লৈ লিখে যে বন্ধু ৰাজীৱৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ, ওম শান্তি। সদায় লগ নেপাইছিলোঁ, কথাও নাপাতিছিলোঁ, তথাপি কিবা এটা বন্ধুত্বৰ টান আছিল। কাৰণ আৰম্ভণি যে একেলগে আছিল। বিদায় ঢুলীয়াৰ বন্ধু বিদায়। বুলেট সিং, আমাৰবোৰৰ মনতে থাকিবি। ভগৱানে কণমানিজনীক আৰু পৰিয়ালটোক শক্তি দিয়ে যেন। বন্ধু বান্ধৱীসকল, এনেদৰেই অসমৰ শিল্পী সমাজে ৰাজীৱ ৰাজনিচৰ মৃত্যুক লৈ এতিয়া সকলো আৱেগিক হৈ পৰিছে। তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।